নমস্কাৰ, আপোনালোকক অনিতা কিচেন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চাহ তাহ খাই বহুদিন বাৰীখনলৈ যোৱা নাই, বাৰীখনলৈ বুলি গ'লোঁ। আলু দুখল কেতিয়াবাতে দি থৈছিলোঁ, দেখিলেই দুখ লাগিব জানানে, ইমান কম মানে ওলালে। আলুকেইটাও খানি আনিলোঁ, লগতে জিলমিল শাক আৰু মধুসোলং শাকো লৈ আহিলোঁ দাইলত দিবৰ কাৰণে। দেখিছেনে, মধুসোলং শাক কাটি এনেকৈ দাইলত দি দিছোঁ, টেঙা অকণ পেলাই ভাল লাগে খাই দাইলখন। আৰু অকণমান আমলখি চাটনি কৰিলোঁ, চাটনিৰ কাৰণে জলকীয়া নহৰু এনেকৈ আদা চাদা দি লৈছোঁ। তাৰপিছত অকণমান ৰঙালাও ভাজিলোঁ, অলপমান জিলমিল শাক ভাজিলোঁ, তাৰপিছত অলপমান পোৰা কলো ভাজিলোঁ, পোৰা কল ফ্ৰাই কৰিলোঁ, অকণমান আমলখি চাটনি কৰিলোঁ। আজি দুপৰীয়া এসাঁজ এনেকৈয়ে বনালোঁ। আপোনালোকে মোৰ চেনেলটো চাই যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ